প্ৰিয় দৰ্শক, এইকেইটা হৈছে সেই 7টা মুহূৰ্ত যেতিয়া আপুনি যিকোনো পৰিস্থিতিত তেওঁলোকক এৰাই চলিব লাগে। 1 নম্বৰতে সেইবোৰ ঠাইৰ পৰা আঁতৰি থাকক য'ত আপুনি নিজক সঁচা বুলি বাৰে বাৰে প্ৰমাণ কৰিব লগা হয়। 2 নম্বৰতে য'ত আপোনাৰ অনুপস্থিতিয়ে কাৰো কোনো পাৰ্থক্য নকৰে, তেনে ঠাইত আপোনাৰ উপস্থিতিও অৰ্থহীন। 3 নম্বৰতে য'ত মূল্য কেৱল আপোনাৰ প্ৰয়োজনীয়তাৰ দ্বাৰা নিৰ্ধাৰিত হয়, তাত আপোনাক বস্তু হিচাপে গণ্য কৰা হয়, মানুহ হিচাপে নহয়। 4 নম্বৰতে যি ঠাইত আপুনি মনৰ শান্তি হেৰুৱাবলৈ আৰম্ভ কৰে, তাৰ পৰা গুচি যোৱাটোৱেই নিজৰ প্ৰতি আটাইতকৈ ডাঙৰ প্ৰেম। 5 নম্বৰতে য'ত আপোনাৰ কথাৰ গুৰুত্ব নাই, তাত কথা ক'বলৈ চেষ্টা কৰাটো অসাৰ। 6 নম্বৰতে যেতিয়া আওকাণ হোৱাটো অভ্যাসত পৰিণত হয়, তেনে ঠাইত গৈ বা তেনে মানুহৰ মাজলৈ গৈ নিজক আৰু অপমান নকৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।